কেলেণ্ডাৰ গাৰ্ল। বতাহত উপঙি ফুৰা মুগা বৰণীয়া পাতৰ দৰে দেৱালৰ শূন্যতাত উৰি থাকে এজনী ধুনীয়া ছোৱালী। 7খন সমুদ্ৰ সাঁতুৰি তাই পান কৰে বিষ জল। 12খন মৰুভূমিৰ উত্তাপত তাই শুকুৱাই কেঁচা কলিজাৰ ঘাঁ। সকলো মানুহকে সময়ে সমৃদ্ধ নকৰে। ইতিহাসৰ কথনতো ৰৈ যায় দুৰ্গবলীয়া জাতি। অপ্ৰাচীন খেলুৱৈৰ জনজ সেউজীয়া ধাৰণ কৰি যিবোৰ মানুহৰ হাড়ৰ মজ্জা পচি মাটি হ'ল, ইতিহাস হ'ব নোৱাৰিলে তেওঁলোক। নশ্বৰ সময়েই সত্য, মানুহ মানুহৰ জীৱাশ্ম। ডুলি থাকে অবিৰাম সুমথিৰাৰ পৃথিৱী। পোহৰৰ পুৰণি গানবোৰ অথবা আন্ধাৰৰ নতুন কাহিনীৰ কথক দেৱালৰ শূন্যতাত উৰি থকা ধুনীয়া ছোৱালীজনী। সকলো কাহিনীৰে কথক থাকে মানুহ কিম্বা ঈশ্বৰ। ফুল এপাহ ফুলাৰ দৰে যিবোৰ কথা অতি সহজ, ফল এটা সৰি পৰাৰ দৰে যিবোৰ কাহিনী অতি সৰল, সেই কথা ইতিহাস হ'ব নোৱাৰে কদাপি। দেৱালত ওলমি নৰয় সেই কাহিনীৰ পথ। 12খন মৰুভূমি আৰু 7খন সমুদ্ৰৰ যাতনা পাৰ হৈও যিসকল স্থিতপ্ৰজ্ঞ আছিল, নশ্বৰ সময়ে তেওঁলোকৰ বাবে লিখিছিল সভ্যতাৰ নবীন বুৰঞ্জী। মানুহ কিম্বা ঈশ্বৰ, কোনেও নাজানে সেই কথা, যি কথা দেৱালত উপঙি থকা ছোৱালীজনীয়ে জানে। নশ্বৰ সময়েই সত্য, মানুহ মানুহৰ জীৱাশ্ম।